তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰ কামনা কৰিলোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ ইউটিউব চেনেল হিতেন হাজৰিকাৰ অন্য এটা ভিডিঅ'লৈ। আজি কোনো ধৰণৰ ব্লগ এণ্টাৰটেইনমেণ্ট নহয়, আজি এটা চিৰিয়াছ বিষয় লৈ আলোচনা কৰিম আপোনালোকৰ সৈতে, আৰু আপোনালোকৰো মতামত আগবঢ়াব বুলি আশা থাকিল। বিষয়টো হ'ল ৰাজ্য কবাই যোৱা 22 এপ্ৰিলৰ উৰ্মিলা ৰাংসাংপীৰ ঘটনা। নগাঁৱৰ ৰহাত যি ঘটনা সংঘটিত হ'ল, সেই তেনেধৰণৰ ঘটনা দ্বিতীয়বাৰ নহওক অসমত, দ্বিতীয়বাৰ তেনেকুৱা ধৰণৰ ঘটনা নহওক তাৰ কামনা কৰিছোঁ। জানিব পৰা মতে চুমিলা ৰাংসাংপী কাৰ্বি আংলঙৰ আছিল আৰু নগাঁৱৰ ৰহাৰ প্ৰকাশ বৰঠাকুৰ নামৰ এঘৰত যোৱা 4 বছৰ কাম কৰা হিচাপে আছিল। অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা বায়েও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছিল। তেখেতে ফেচবুকৰ পোষ্টৰ যোগেদি লিখিছিল, ফেচবুকৰ পৰা বিৰতত আছিলোঁ বিভিন্ন ব্যক্তিগত কাৰণত, কিন্তু আৰু নোৱাৰিলোঁ। সেই কণমানিজনীক লৈ কিয় আজিলৈ একো এটা ডাঙৰ আলোচনা হোৱা নাই, তাকে লৈ অলপ আচৰিত হৈছোঁ। দুই একক বাদ দি আজি সংবাদ মাধ্যমত বা আলোচনাসমূহত যিবোৰ বিষয় দপদপাই আছে, আহক আমি নিজকে প্ৰশ্ন কৰোঁ, আচলতে পাতিব লাগিছিল কি আৰু পাতি আছোঁ কি? কোন দিশে আমিবোৰ দেহা মন পৰি যোৱা নাইনে? প্ৰতিবাৰে ৰেপ উই ৱান্ট জাষ্টিছ বুলি কওঁ আৰু তাতে শেষ হৈ যায়। এইবাৰ যদি একো নহয় আৰু আমি ন্যায় বিচাৰি লাজত নপৰোঁ। বিশেষ দৰকাৰী ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ ওপৰত প্ৰতি মোৰ সম্পূৰ্ণ আস্থা আছে। হেছটেগ চুমিলা ৰাংসাংপী। আৰু সকলোৰে দৰে ময়ো ক'ম, চুমিলা ৰাংসাংপীৰ হত্যাৰ নে আত্মহত্যা ময়ো নাজানো, তথাপিও উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে। ফেচবুকৰ যোগেদি অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই পোষ্ট কৰিছিল। কি লিখিছিল আহকচোন জানো। লিখিছিল এনেদৰে, জীৱনটো আৰম্ভণি হৈছিলহে তাইৰ, কিন্তু কলিতেই মোহাৰি শেষ কৰি দিলে তাইৰ জীৱন। আৰু কিমান দিনলৈ এনেদৰে হত্যা ধৰ্ষণৰ বলি হ'ব নাৰীসকল? কেতিয়া সৃষ্টি হ'ব এখন পবিত্ৰ সমাজ য'ত নাৰীসকলৰ সন্মান থাকে, কোনো মহিলাই ধৰ্ষণ নিৰ্যাতনৰ বলি হ'ব লগা নহয়? আশা কৰোঁ যাতে এই কণমানিজনীৰ হত্যা তদন্তৰ হওক আৰু দোষীয়ে কঠোৰ শাস্তি লাভ কৰক। কৰোনা ইলেকশ্যন আদিৰ টিআৰপিৰ মাজত যাতে এনেকুৱা ঘটনা মনে মনে থাকি নাযায়, নহ'লে এনেকুৱা ঘটনা ঘটিয়ে থাকিব। চাল্লা কেনে এইখন দুনিয়াত জীয়াই আছোঁ, হাতত 5G ফোন কিন্তু মাথাত 4G নেটৱৰ্কৰ অভাৱ। জাষ্টিছ চুমিলা ৰাংসাংপী। 22 এপ্ৰিলত যি নগাঁও ৰহাত ঘটনা সংঘটিত হ'ল, তেনেধৰণৰ ঘটনা ময়ো ধিক্কাৰ দিছোঁ আৰু সেইটোৱে শেষ হওক আৰু তেনেকুৱা ধৰণৰ ঘটনা নহওক তাৰ কামনা কৰিছোঁ। আৰু চুমিলা ৰাংসাংপীৰ ঘটনাৰ উচিত তদন্ত হওক আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক। শেষত চুমিলা ৰাংসাংপীৰ আত্মাৰ সদ্গতি কামনা কৰি আমাৰ ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈ লৈছোঁ বিদায়।